হেল্ল' কিবা এটা কাম কৰা ধান্দা নাই অকল পুৱাই গধূলি সেইডালকে টঙনিয়াই থাকিবি তোক কৈ কৈ মোৰে লাজ লাগিছে খা মাৰে জীয়াই থকালৈকে খাই ল মাৰে মৰিলে পেটত গামোচা বান্ধিব লাগিব বিচাৰি বিচাৰি খুটকণ এটাও নাপাবি মা আৰু ষ্টাইলত কাপোৰকেইটা নেমেল কেলে পথাৰৰ পৰা পিতাই ৰমেনকা আহি পাবহিয়ে হ'ল সময়ত যদি জলপানকেইটা নাপায় আহি গালি পাৰিব হ'ব দে অ পাহি পাহি অ পাহি 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 নাই নেকি ঐ তই আখৰালৈ নাযাওঁ নেকি তাই সময় নাই এতিয়া কিয় তহঁতে এনেকৈ ক বছৰেকত বিহুটো এবাৰহে আহে তাতো যদি তাক বিহুৱান এখন দিবলৈ নাপাওঁ ব'ল এতিয়া বিহু আখৰালৈ যাওঁ দেৰিয়ে হ'ব এতিয়া জল্দি ওলা দে ছোৱালী দেৰি হ'লে আকৌ পল্লৱদাহঁতে গালি পাৰিব তহঁতি আগফালে ব'ল মই মাক কৈ লওঁ আহ ঐ আমি আৰম্ভহে কৰি দিওঁ নেকি ৰাজু আহি নাপায়হি আৰু তাকে আৰম্ভ কৰিব লাগে কথা মন কৰিছ নে কি কথা কওকচোন এইবাৰ গাঁৱৰ ল'ৰাখিনি ঢোলৰ মাত শুনি বিহু জমি যেন লাগিছে বুজিছ হয় দিয়ক কিন্তু বতৰটোহে বৰ ভাল দেখা নাই এইবাৰ আগবাঢ়ি খাব যেনে লাগিছে বতৰ যেনেকুৱাই নহওক দে সিহঁতে কিন্তু বিহুখন পাতিবই বুজিছ হয় দিয়ক সিহঁতৰে ভাল যিমানে যি নহওক সিহঁতে যে গাঁৱৰ বিহুখনি নিদিয়ে আমাৰ কৃষ্টি কলা সংস্কৃতিবোৰ সিহঁতে আগুৱাই লৈ যাব বুজিছ
কৰিলে নেকি? এই আৰম্ভ কৰিয়ে দিলোঁ আৰু তই আহিবি বুলি ৰৈ আমনি লাগিলে আৰম্ভ কৰি দিলোঁ। তই ইমান দেৰি কৰিলি আকৌ, গধূলিয়ে হ'ব এতিয়া দেখোন। ভালেই কৰিলি দে। হ'ব আৰম্ভ কৰ। হ'ব তহঁতি কথা পাতি আৰু দেৰি কৰিব নালাগে। আৰম্ভ কৰা। মোক আকৌ পিতাই বজাৰলৈ যাবলৈ কৈছে। নাই তহঁতি আখৰা কৰ, মই আখৰা নকৰোঁ, তহঁতক চাই যাওঁ বুলি আহিলোঁ। তই বিহু নামাৰ? গাঁওখনৰ ভাল বিহু মৰা ল'ৰাটোৱে দেখোন নামাৰিলে কি হ'ব? নাই, মই এইবাৰ বিহু নামাৰোঁ। এইবোৰ বিহু হুঁচৰি মাৰি থাকিলে মোৰ ঘৰখন চলিব? হা? তুমি কি কৈছা আমি একো বুজি পোৱা নাই ৰাজু দা। টকা পইচাই সকলো নহয় ৰাজু, আজি তই টকাৰ কাৰণে বিহুখনক অপমান কৰিছ। তই এইবোৰ কি কৰিছ ৰাজু? বিহুখন আমাৰ স্বাভিমান। হয় ৰাজু দা, বিহুখন আমাৰ অসমীয়াৰ স্বাভিমান। বিহুখন এৰি তুমি যাবলৈ ওলাইছা? কি ক'লি? স্বাভিমান? এই স্বাভিমানে মোক কি দিব? হুঁচৰি মাৰিম, বিহু মাৰিম, মাহটোৰ শেষত এসাঁজ খাবলৈ পাম, কিন্তু চহৰলৈ গ'লে টকা পাম, টকা। আৰু সেই টকাৰে মাহটোৰ শেষত জেপ গৰম কৰি গাঁৱলৈ আহিব পাৰিম। ৰাজু দা, তুমি এইবোৰ কেনেকুৱা কথা কৈছা? টকা পইচা সকলো নহয়তো। তো টকা পইচাই সকলো নহয়তো। টকা পইচাই মোৰ কাৰণে সকলো। সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত ৰাজু? মই আৰু গাঁৱত নাথাকোঁ, পৰহিলৈ ৰাতিপুৱাই চহৰলৈ যাম। তই কিন্তু এইটো ভাল কাম নকৰিলি ৰাজু। আমাৰ গাঁৱৰ বিহুখন এৰি গাঁৱৰ ল'ৰা ছোৱালীখিনি এৰি তই চহৰলৈ যাবলৈ ওলাইছ। ৰাজু, তই সাধাৰণ টকা পইচাৰ কাৰণে বিহুখনৰ পৰা বঞ্চিত হ'ব নালাগিছিল। ৰাজু, তই বৰ বেয়া সিদ্ধান্ত ল'লিও। হ'ব, তহঁতি থাক। ঐ ৰাজু দা, অলপ ৰ'বাচোন। তহঁতে কথা পাত, আমি আগবাঢ়িছোঁ। কচোন। তই কি মোক এৰি সঁচাকৈ চহৰলৈ যাবি? যাবই লাগিব। তই দেখোন জানই, এনেকৈ বিহু মাৰি থাকিলে মোৰ ঘৰখন নচলিব। সেইবাবে চহৰত গৈ কাম এটা বিচৰাটোৱে মোৰ কাৰণে ভাল হ'ব। হ'ব দে, তই যি ভাল লেখ কৰ, মই বাধা নিদিওঁ। কিন্তু তই যোৱাৰ আগত এবাৰ আমি লগ কৰা ঠাইত লগ কৰি যাবিচোন। হ'ব দে। হ'ব দে, মই ৰৈ থাকিম। ঐ, তই পালিহিয়ে নেকি? মোৰ অলপ দেৰি হ'ল। কি হ'ল, মন মাৰি আছ যে? একো হোৱা নাই, যা, চহৰৰ ঘৈণীহঁত ৰখি আছে নহয়। তেনেকৈনো কিয় কওঁ? তই দেখোন জানই মোৰ যে দেউতা নাই। সেইকাৰণে ঘৰৰ সকলো দায়িত্ব এতিয়া মোৰ ওপৰত আহি পৰিছে। তাৰ বাদে এতিয়া মই চহৰলৈকে কাম এটা বিচৰা বাদে মোৰ জানো বেলেগ কিবা কাম আছে? মই বুজিছোঁ, কিন্তু এবাৰ বিহুত তই নহ'লে বৰ বেয়া লাগিব। হ'ব দে, তই দুখ কৰিব নালাগে। একেবাৰেতো নাযাওঁ মই, আকৌ আহিম নহয়। বুজিছোঁ, তই যেতিয়া বিহুত নাথাকৈ তাৰ বাবে আগতীয়াকৈ তোলৈ বিহুৱানখন আনিছোঁ, ল। মা, অ' মা। বাবা, মা, তইনো অকলশৰীয়া মাৰজনীক এৰি কিয় যাব লাগে? গাঁৱতে কিবা এটা কৰিব নোৱাৰনে? মা, তই কিয় মন বেয়া কৰিছ? তই দেখোন জানই দেউতা নোহোৱাৰে পৰা ঘৰখনৰ সকলো দায়িত্ব এতিয়া মোৰ ওপৰতে পৰিছে। সেয়ে মই জানো এই গাঁওখনত থাকি, গাঁওখনত ঢোল বজাই থাকি জানো কিবা লাভ আছে? সেইবোৰ কৰিলে জানো আমাৰ ঘৰখন চলিব? মা, তথাপি বাবা, গাঁৱতে থাকি কিবা এটা কৰিব নোৱাৰনে? নাই নাই মা, মই যাব লাগিব। দে, আশীৰ্বাদ কৰিবি মা। যা বাবা, ভালকে থাকিবি। দে। ৰাজু, পুৱাই পুৱাই তই হাতত বেগ লৈ কলৈ যাওঁ? চহৰৰ ফালে কাম এটা বিচাৰি ওলাইছোঁ হৰেণ খুৰা। এইবোৰ কি কৈছ ৰাজু? একেবাৰে সঁচা কথা কৈছোঁ হৰেণ খুৰা।
গাঁওখনত থাকিলে আমাৰ ঘৰখন নচলে অ' আপুনিতো জানেই মোৰ যে দেউতা নাই আৰু এতিয়া ঘৰখনৰ সকলোতে মোৰ ওপৰত আহি পৰিছে সেই স্বত্তে মই জানো এই গাঁওখনৰ বিহু মাৰি থাকিলে মোৰ ঘৰখন চলিব মই সকলোবিলাক বুজি পাইছোঁ ঘৰখন চলাবলৈ টকাৰ উপাৰ্জন কৰিবলৈ যোৱাটো ভাল কথা কিন্তু নিজৰ গাঁওখন নিজৰ অঞ্চলটোৰ মাটিৰ গুণবিলাক পাহৰি নাযাবি ৰাজু এতিয়া সময় সলনি হৈছে মই আকৌ আহিম নহয় এতিয়া মই গৈ থাকোঁ আখৰাস্থলীখন আজি যেন উকা হৈ পৰিছে য'ত আগতে হাঁহি মাত আৰু কোলাহলেৰে ভৰি আছিল তাত আজি মাথো নীৰৱতা মানুহবোৰ আঁতৰি গ'ল কিন্তু সেই মিঠা স্মৃতিবোৰ এতিয়াও হৃদয়ত জীয়াই আছে তোমালোক বহা আমি পাহিক মাতি আনিমগে তহঁত গোটেই খোপা আহিলি যে ঐ তই আখৰা কৰিবলৈ নহা হলি যে নাই মোৰ এইবোৰ কৰি থাকিবলৈ মন নাই মন নাই তোৰ আকৌ কি হ'ল তোৰতো মন বেয়া কৰিবলৈ বা আখৰা নকৰাকৈ থাকিবলৈ একো কাৰণ নাই পাহি তোৰ মনৰ কথাবোৰ মই বুজি পাইছোঁ কিন্তু এইবিলাক কথা ভাবি জানো কিবা লাভ আছে নাইতো যোনে গাঁওখনক এৰি যোৱাৰ কথা এবাৰো নাভাবিলে তাৰ কথা ভাবি জানো কিবা লাভ আছে ৰাজুৱেতো গাঁওখন এৰি থৈ গুচি গ'ল এতিয়া আমিও জানো গাঁওখন এনেকৈ এৰি থৈ গ'লে হ'ব এতিয়াতো আমি গাঁওখন জীয়াই ৰাখিব লাগিব কাৰণ আমাৰ আগত এতিয়া বিহুখন আছে চা পাহি এতিয়া আমাৰ ৰঙালী বিহুটি এনেকৈ পাৰ কৰিব লাগিব এতিয়া তই ক আমাৰ আটাইতকৈ ডাঙৰ সম্পদ বিহুটি আমি কি এনেকৈ যাবলৈ দিম ৰাজু গ'ল বুলিয়েই আমি আমাৰ বৰ্তা মামা খুৰা খুৰী আইতাহঁতৰ ঘৰখনত বিহুখন মাৰি একাজলি আশীৰ্বাদ দিয়াৰ পৰা বঞ্চিত কৰিমনে হয়তো আমি এতিয়া আমাৰ ৰঙালীক আদৰাৰ বতৰ তেনে সময়ত যদি আমি গাঁওখনৰ মানুহখিনিক এৰি দিওঁ কেনে হ'ব তই কহোঁ ঐ শুন বিহুটি আমাৰ বাপুতি শাসন বিহুটি আমি এনেকৈ যাব দিব নোৱাৰোতো বিহুখন আমাৰ সম্পদ হয় বিহুখন আমাৰ সম্পদ ৰাজু গ'ল বুলি আমি বিহুখন এনেকৈ এৰি দিব নোৱাৰিম তেন্তে আজি বিহুখন বৰদেউতা ঘৰৰ পৰা আৰম্ভ কৰোঁ ব'ল পাহি এইবাৰ আমাৰ বিহুখন আমি আগতকৈ বেছি ভালকৈ মাৰিম হ'ব তেন্তে গধূলি তোক বৰদেউতা ঘৰতে লগ পাম আমি তেন্তে গৈ থাকোঁ ব'ল টকা পোৱাৰ আশাত মই মোৰ সুখ মোৰ মানুহ মোৰ সংস্কৃতি সকলো এৰি কিন্তু কি মই ভবাৰ নিচিনা দেখোন একোৱেই নহয় সকলো চোন আজি কৃত্ৰিম মোৰ আপোন ঠাই মোৰ গাঁওখনৰ মাজত মোৰ বিহুৰ মাজত মোৰ ঢোলটোৰ আৱেগখিনিৰ মাজতে গৃহস্থ কুশলাৰ্থে জয় বোলা জয় হৰি বোলা দেউতাৰ
বিহু আকৌ হ'ব প্ৰকৃতিৰ বুকুত হৰি